মইৰাবাৰীত দুটাকৈ পলাতক চাইবাৰ অপৰাধীৰ আত্মসমৰ্পণ। মৰিগাঁও জিলাৰ মইৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মইৰাবাৰীত বৃহস্পতিবাৰে দুটাকৈ চাইবাৰ অপৰাধীয়ে আত্মসমৰ্পণ কৰিছে। চাইবাৰ অপৰাধী দুটা বিগত কিছুদিন ধৰি পলাতক হৈ আছিল যদিও অৱশেষত প্ৰশাসনৰ ভয়ত বৃহস্পতিবাৰে পুৱা মইৰাবাৰী আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰে। চাইবাৰ অপৰাধী দুটা ক্ৰমে বৰথল কছাৰী গাঁৱৰ খাইৰুল ইছলাম আৰু পশ্চিম মইৰাবাৰীৰ ৰাজিকুল ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ধৃত লোক দুজনে এল&টি নামৰ এটা কোম্পানীৰ পৰা ভুৱা আধাৰ আৰু পান কাৰ্ডৰ সহায়ত সৰকাইছিল ধন আৰু কোম্পানীটোৰ এজাহাৰৰ ভিত্তিত মৰিগাঁও জিলা প্ৰশাসনে বিচাৰি আছিল ধৃত চাইবাৰ অপৰাধী দুটা। আমাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো আমাৰ অভিযান সেইটো আমাৰ অব্যাহত আছে আৰু সেই অভিযানৰ অংশস্বৰূপে চবে গমেই পায়। এতিয়ালৈকে আমাৰ 54জন আমাৰ এৰেষ্ট হৈছে বিভিন্ন থানাত, বিশেষকৈ মইৰাবাৰী আৰু লাহৰীঘাট থানাত। আৰু যোৱা সপ্তাহত আমি ইয়াৰ 3জনক আমি ধৰিছিলোঁ, মুবাৰক হুছেইনৰ সহিতে 3জন, যিসকল দিল্লীত পলাই আছিল। আৰু আমাৰ যিটো অভিযান আমি চাৰিওফালে আমাৰ গোটেইখিনি এৰিয়াতে আমাৰ সকলোৱে সহায় কৰিছে। BDPৰ পৰা আৰম্ভ কৰি বিভিন্ন মানুহ হেল্প কৰি আছে আৰু চাইবাৰ অপৰাধী আমি ধৰি আছোঁ। আৰু যি দুজন এই দুজন একচুৱেলি আমাৰ ওচৰত চাৰেণ্ডাৰ কৰিছে, মানে পুলিচৰ যিটো আমাৰ একশ্যন চলি আছে তাৰ ওপৰত থাকিব নোৱাৰি, কাৰণ তেওঁলোকৰ বেইল ৰিজেক্ট হৈ আছে কোৰ্টত, 2-3বাৰ বেইল ৰিজেক্ট হৈছে আৰু অৰুণাচলত গৈ পলাই আছে। অৰুণাচলত পলাই থকাৰ পিছত আহি শেষত উপায়বিহীন হৈ পেলাই চাৰেণ্ডাৰ কৰিছে। এই দুজন হ'ল এজন ৰাজিকুল ইছলাম, এজন খাইৰুল ইছলাম। ৰাজিকুল ইছলামে হৰিশ কুমাৰ নামৰ এজন ব্যক্তিৰ নামত তেওঁ লোন লৈছিলে 12 লাখ টকা, আৰু খাইৰুল ইছলামে মনোজ কুমাৰ নামৰ এজন ব্যক্তিৰ নামত লোন লৈছিলে 14 লাখ টকা। গতিকে তেওঁলোকে 26 লাখ টকাৰ লোন লৈছিলে। আৰু আমি ইতিমধ্যে আমাৰ তেওঁলোকৰ যিবিলাক বেংক একাউণ্ট আছে আমি ফ্ৰিজ কৰিছিলোঁ আমাৰ সেই সময়তে। আৰু এই দুজন হ'ল, এই দুজনক ধৰি আমাৰ যি 241/22 যিটো আমাৰ মইৰাবাৰী পুলিচ ষ্টেচনত কেছ ৰুজু হৈ আছিলে, তাত আমাৰ 26জন এৰেষ্ট হ'ল আৰু কেইজনমান বাকী আছে, আৰু সেই কেইজনকো আমি ধৰিম। আৰু আমাৰ যিটো অভিযান এই অভিযানটো আমাৰ চলি থাকিব। ছাৰ, দেখিবলৈ পোৱা হৈছে যে ইজনৰ পিছত ইজন চাৰেণ্ডাৰ কৰি আছে, আৰু যিসকল মুকলি আকাশৰ তলত আছে, আজি আপুনি তেওঁলোকৰ বিষয়ে কি মেছেজ দিব? আমাৰ এটা কিন্তু স্পষ্ট কথা, আমাৰ যিসকল এই অপৰাধৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি ধৰিম, কোনো কম্প্ৰমাইজ নাই। তেওঁলোকক আমি ধৰিম আৰু তেওঁলোকৰ এগেইনষ্টত আইনে যি পথ ল'ব লাগে, আইনে যি পথ ল'ব সেই পথকে আমি ল'ম। দেখা গৈছে মানে যিসকল আধাৰ কাৰ্ডৰ চেণ্টাৰ চলাইছে তেওঁলোকে এজনৰ নামত 2-3টাকৈ আধাৰ কাৰ্ড বনাই দিছে। আচলতে আধাৰ কাৰ্ডৰ চেণ্টাৰৰ মালিকখিনিকে আচলতে এই বিষয়ে আমাৰ তদন্ত চলি আছে। বিভিন্ন ধৰণৰ কথা ইয়াত আহি আছে, কেনেকৈ পেন কাৰ্ড বনালে, কেনেকৈ আধাৰ কাৰ্ড বনালে, সেইবোৰ আমি তদন্ত কৰি আছোঁ। আৰু চাওঁ তদন্তত যিখিনি ওলায়, আৰু যদি আমি কাৰোবাৰ বিৰুদ্ধে যদি আমি তেনেকৈ প্ৰমাণ পাওঁ ডেফিনেটলি একশ্যন ল'ম। দিয়ক, আমাৰ ওচৰত আহিলে আমি ডেফিনেটলি একশ্যন ল'ম। আৰু আপোনালোকে গমেই পায় ইতিমধ্যে এই যিটো OTPৰ কথা কৈছে, আমি যোৱা মাহত প্ৰায় 3000তকৈ অধিক চিম আমি ৰিকভাৰ কৰিছোঁ। আমি আশা কৰিম, আৰু আমাক মানুহ চবেই ৰাইজে সহায় কৰি আছে, মইৰাবাৰী হওক লাহৰীঘাট হওক, ৰাইজে সহায় কৰিছে তাত, আৰু কৈছে যে এনেকুৱা ধৰণৰ ক্ৰাইম ইয়াৰ পৰা নাইকিয়া কৰিব লাগে, কাৰণ সামাজিক বা এটা ব্যাধি। আৰু গোটেই আমি যিবোৰ তথ্য পাতি এতিয়া সংগ্ৰহ কৰি আছোঁ ইতিমধ্যে দেখিছে আপোনালোকে, আৰু তাৰ ভিত্তিত আমাৰ তদন্ত চলি আছে। আৰু অনাগত দিনতো আমাৰ এই যিটো অভিযান এইটো চলি থাকিব। আৰু যিসকল ইয়াত ইনভলভ আছে, যিসকল এই চাইবাৰ অপৰাধ কৰি পেলাই পলাই আছে, পলাই থাকি কাৰো নিষ্ঠাৰ নাই। আৰু এটা কথা ছাৰ, দেখা গৈছে বেলগুৰি থানাতো ইতিমধ্যে কেছ হৈছে যে বহুত সহজ সৰল লোকৰ নামত লোন উঠোৱা আছে, কিন্তু ক'ব নোৱাৰে কোনে কৰিছে। এজাহাৰো ইতিমধ্যে দাখিল কৰা হৈছে বেলগুৰি থানাত। মই এইটো চাব লাগিব, সেই কেছটো মই বেলগুৰিত যদি হৈছে সেই কেছটো মই চাব লাগিব। থেংক ইউ ছাৰ।